2000 টকাত দি আছো কালচাৰ স্পিচ পাপি বন্ধুসকল ঠিকে আনিছে 2000 টকাত দি আছো মই কালচাৰ স্পিচ পাপি কি ধুনীয়া কিউট পাপি চাই লওক আৰু ফিমেলত দি আছো বন্ধুসকল ফিমেলত যদি লাগে যদি 2000 টকাত দি আছো বন্ধুসকল এপিছে আছে অনলি এপিছে আছে যদি পাপিটো যদি আপোনাৰ লাগে যদি মৰম লগা পাপিটো যদি লাগে যদি মাত্ৰ 2000 টকা দি লৈ যাওক আৰু ডেলিভাৰী নহব আৰু আপোনালোকে ঘৰৰ পৰা আহি লৈ যাওক আৰু মোৰ লোকেশ্যনটো হৈছে আমগুৰি জাজি দি আছো মাত্ৰ 2000 টকা এটা কালচাৰ স্পিচৰ পাপি বন্ধুসকল ঠিকে আনিছে যদি আপোনালোকে পাপিটো যদি লাগে যদি আপোনালোকক ল'ব পাৰিব আৰু ফুল এক্টিভ আছে বন্ধুসকল আৰু বহুত কিউট পাপি বন্ধুসকল আৰু লাগে যদি এই পাপিটো 2000 টকাত দি আছো আপোনালোকে ল'ব পাৰে যদি ল'ব পাৰিব বন্ধুসকল কি খবৰ সকলো ভালে থাকে মোৰো ভাল আৰু মোৰ ইউটিউব চেনেল চাই আছে পাৰ্থ ডগ আছামিজ সো আজি এটা ধামাকাৰ এটা ভিডিঅ' লৈ আহিলোঁ ধামাকাৰ হৈছে মানে 3জন কুকুৰে মোক পোৱালি দি থৈছে অল টোটেল আৰু আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ 1 মহিনা হৈ গৈছে আৰু 1 মহিনাও হোৱা নাই তেনেকুৱা পোৱালি মানেও আছে আৰু মেল ফিমেল পুৰা হৈ আছে বন্ধুসকল আপোনালোকে জাকাচ পাব ভিডিঅ'টো চাই পিনি আৰু এটা ভাল খবৰ দি আছোঁ আৰু মোৰ পিছপিনে দেখিছেই নহয় আৰু মই পিছপিনে দেখাইছোঁ এখন ডগৰ এটা মানে ফাৰ্মখন বনাই আছোঁ বন্ধুসকল আৰু এইপিনে টিংচিং আছেই বন্ধুসকল আৰু এইপিনে খুৱাই মেলি থৈ চব ৰেডি কৰি ল'ম আৰু বন্ধুসকল মানে এইদিন ভিডিঅ' বনাব পৰা নাই মানে এই ফাৰ্মখনৰ কাৰণে মানে লাগি আছিলোঁ আৰু এইপিনে লৈ আহিলোঁ মই ধুনীয়া কিউট পাপি আৰু হোৱাইট ব্ৰাউন হোৱাইট কালাৰ আৰু প্লেইন হোৱাইট যদি আপোনালোকৰ লাগে যদি স্ক্ৰীনত থকা নাম্বাৰটো দি থোৱা আছে আৰু আপোনালোকে পূৰা বুকিং কৰিব পাৰিব আৰু এহেঁতৰ হৈছে 1 মহিনা আধা হৈ গ'ল আৰু 1 মহিনা আধা হৈ গৈছে আৰু আধা মহিনা হৈছে বুলি ক'লে আপোনালোকক এই পাপিকেইটা ধুনীয়াকৈ মই এৰিব পাৰিম বন্ধুসকল যদি আপোনালোকৰ লাগে যদি এই কিউট পাপিকেইটা ল'ব পাৰিব আৰু কি ধুনীয়া চাই লওক চালিয়া কুকুৰ পাপিকেইটা কি ধুনীয়া হৈ আছে গঠনো ভাল হৈ আছে আৰু ইয়াৰ হেয়াৰ কণ্ডিশ্যনটো চাই লওক হেয়াৰ কণ্ডিশ্যনটো খুবেই ভাল আৰু মেল ফিমেল পাই যাব আৰু বন্ধুসকল চাই লওক কালাৰটো চাই লওক কালাৰটো কি ধুনীয়া আৰু পাপিটো চাই লওক কি ধুনীয়া হৈ আহি আছে বন্ধুসকল বহুত কিউট হৈ আছে বন্ধুসকল যদি আপোনালোকৰ লাগে যদি স্ক্ৰীনত থকা নম্বৰটো দি থোৱা আছে আৰু দি থোৱা মানে আপোনালোকে কল কৰিব পাৰে বন্ধুসকল ভিডিঅ'টো স্ক্ৰীন কৰা সময়ত চাই থাকিব আৰু বন্ধুসকল আৰু ইমান কষ্টত সিহঁতক মই ভৰাই পিনি থৈছোঁ এটা কাঠৰ বাকচত ভৰাই পিনি বন্ধুসকল ৰখাই থৈছিলোঁ সেইকাৰণে বহুতো দিগদাৰ হ'বৰ কাৰণে মই এখন ফাৰ্ম এখন বনাম আৰু এইটো জাৰ্মান স্পিচৰ আছিলে আৰু এইপিনে গল্ডেন ৰিট্ৰিভাৰ এটা আছে আৰু এনেকৈ ইয়াতে ৰাখি থৈছোঁ বন্ধুসকল এইপিনে লৈ আহিছোঁ 5টা আৰু 5টা বহুত কিউট হৈ আছে আৰু গঠনকেইটা বহুতেই ভাল আৰু 15 দিন হৈছে 15 দিনৰ পোৱালিকেইটা চাই লওক কি ধুনীয়া পোৱালি বহুত কিউট আৰু চকুবোৰ মানে মেলিলে আৰু চ' 15 দিনৰ পাপিকেইটা বহুত কিউট হৈ আহি আছে আৰু তোমাৰ হোৱাইট আৰু ব্ৰাউন হোৱাইট কালাৰ তেনেকৈ পাই যাব আৰু প্লেইন ব্ৰাউন আৰু প্লেইন হোৱাইটত পাই যাব আৰু মেল ফিমেল আৰু সকলো পাই যাব বুকিং কৰিম বুলি ভাবিছোঁ তাৰ ভিতৰত আৰু আপোনালোকে ল'ব পাৰিব নাম্বাৰ স্ক্ৰীনত দি থোৱা আছে আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু বুকিং কৰি থৈ পাৰিব কোনটো কালাৰ কোনটো পচন্দ হৈছে চব বুকিং কৰি থৈ পাৰিব আৰু বন্ধুসকল 1 মহিনা হৈছে আৰু 2 মহিনা হৈ যোৱাৰ পিছত ভাত পানী খোৱাৰ পিছত মই আপোনালোকক এৰি দিম আৰু এইপিনে লৈ আহিলোঁ মেল এটা ফিমেল এটা এইটো হৈছে মেল হয় আৰু কিমান কিউট আৰু এইজনী হৈছে ফিমেল হয় আৰু বহুত কিউট আছে আৰু দুটাই দিছে মাকজনীয়ে আৰু প্ৰথম পোৱালি হয় আৰু এই সিহঁতৰ 1 মহিনাকৈ হোৱা নাই 18 দিন হৈছে বন্ধুসকল এইপিনে লৈ আহিছে এটা কালচাৰ স্পিচৰ বহুত ধুনীয়া এটা কিউট পাপি এটা লৈ আহিছোঁ আৰু বহুত পুৰা এক্টিভ হৈ আছে বন্ধুসকল যদি আপোনালোকক যদি লাগে যদি পাপিটো ফিমেল হয় যদি আপোনালোকক লাগে যদি একদম কম বাজেটত দি দিছোঁ 2000 টকাত খালি ডেলিভাৰী নহ'ব হোম ডেলিভাৰী নহ'ব চ' ঘৰৰ পৰা লৈ যাব আপোনালোকে মই পাপিটো ধুনীয়াকৈ দি দিম আপোনালোকক মাত্ৰ 2000 টকাত যদি লাগে যদি ল'ব পাৰিব আৰু ভিডিঅ'টো আজি ইমানে আছিলে ভিডিঅ'টো ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাবে নেক্সট ভিডিঅ' লগ পাই আছোঁ